Hello everyone, welcome back to my YouTube channel Best Boros Universe. আজি হৈছে মহা শিৱৰাত্ৰি, গতিকে পোনপ্ৰথমে ভগৱান শিৱৰ চৰণত প্ৰণিপাত জনাইছোঁ। লগতে সকলোলৈকে শিৱৰাত্ৰিৰ বহুত শুভকামনা জনাইছোঁ। দিনবোৰ সকলোৰে ভাল হওক, সুখ শান্তিৰে ভৰি পৰক। লগতে মনৰ সকলো আশা আকাংক্ষা পূৰণ হোৱাৰ প্ৰাৰ্থনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি যেহেতু সকলোতে মহাশিৱৰাত্ৰিৰ ধুমধামেৰে আয়োজন কৰা হৈছে, তো আজি আমাৰ গাঁৱতো শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। একচুৱেলি গাইজ, মোৰ গাঁও দুখন হয়, পানীখাতি আৰু ফুটচাং দুইখনে মোৰ নিজৰ গাঁও, আপোন গাঁও। গতিকে পানীখাতিত যিহেতু শিৱৰাত্ৰি ৰাতিলৈ অনুষ্ঠিত কৰা হৈছে, সেইকাৰণে মই যাম এতিয়া আমাৰ গাঁও ফুটচাঙলৈ। তো গাইজ, মই দেখুৱাম আমাৰ গাঁৱতনো কিদৰে শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে, গতিকে ভিডিঅ'টো চাই থাকিব। গাইজ, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ গাঁৱৰ ৰাস্তাত, আৰু মোৰ লগত শিৱৰাত্ৰিলৈ আহিছে দাদা আছে। কিবা এষাৰ কৈ দিয়ে। সকলোলৈকে শিৱৰাত্ৰিৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো গাইজ, মই এতিয়া গৈ থাকোঁ। শিৱৰাত্ৰি আমাৰ গাঁৱৰ চাৰিআলিত পাতিছে, তো চাৰিআলিলৈকে আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিম। তো ফাইনেলি গাইজ, মই উপস্থিত হ'লোহি আমাৰ গাঁৱৰ চাৰিআলিত, য'ত এয়া শিৱৰাত্ৰি আয়োজন কৰা হৈছে। তো এইফালে চাওক, ভক্তগণে সেৱা সৎকাৰ কৰি আছে। তো মোৰ লগত আছে মোৰ স্কুলৰ পৰা এতিয়ালৈকে বেষ্ট ফ্ৰেণ্ড, এইফালে পলি। তো আৰু আছে আমাৰ লগত ৰাইজ। এয়া মই এতিয়া ধূপ চাকি জ্বলাই লওঁ, তাৰপিছত মই আমাৰ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। চব ভিডিঅ'টো চাই থাকিব। তো গাইজ, আমাৰ গাঁৱত ইয়াতে শিৱৰাত্ৰি এনেদৰে অনুষ্ঠিত কৰা হৈছে। তো আপোনালোকে দেখিবলৈ পাইছে, এয়া ভগৱান শিৱৰ প্ৰতিচ্ছবি স্থাপন কৰা হৈছে। লগতে শিৱলিংগ অতি সুন্দৰকৈ বনাইছে। তো এইফালে আমাৰ বৰ্তা দাদা, এইফালে দাদা আছে, হয় দাদা। ইয়াত ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰা হৈছে, গতিকে ভক্তসকলে আহি ভগৱানক ইয়াতে আৰাধনা কৰিছেহি। আৰু এইফালে আমাৰ ভকতসকল উপস্থিত আছে। তো এয়া ৰাইজ আহি আছে। এইফালে আমাৰ সন্ধিয়াহঁত বহি আছে। এইফালে আমাৰ আইতা হাতত প্ৰসাদ লৈ এখেত খুব সুন্দৰকৈ বহি আছে। এই ভাঙৰ লাডু হা, খালি নে কি? এখেত খাই অলপ পিছতে নাচিবই নে হাঁহিবই নে কান্দিবই নে ঠিক নাই। তো এইফালে ৰাইজে খাই আজৰি নি? বাহ। এয়া খাই আছে প্ৰসাদ।
ভাং দিয়া নে লাডু বাহ তো এইফালে ইয়াৰ ৰাইজ আহি আছে তো গাইজ ফুটচাং গাঁৱৰ যুৱক সংঘ আৰু সকলো ৰাইজৰ সহযোগত খুব সুন্দৰকৈ আমাৰ গাঁৱত শিৱৰাত্ৰি অনুষ্ঠান আয়োজন কৰা হৈছে তো আমাৰ লগত আছে এয়া আমাৰ গাঁৱৰ দাদা নিত্য দা দাদা শিৱৰাত্ৰি আয়োজন কৰা সম্পৰ্কে দুই এষাৰ আমি শিৱৰাত্ৰি ভাগ গত 10 বছৰমানৰ পৰা পাতি আহিছোঁ আৰু প্ৰতি বছৰে আমাৰ গাঁৱৰ সকলো যুৱক যুৱতী বয়োজ্যেষ্ঠসকলে আমাক যথেষ্ট সহায় সহযোগ কৰে আমাৰ এই ভাগ প্ৰতিষ্ঠা কৰাত সেয়া দেখিছে আমাৰ দেৱী তাতে স্থাপন কৰি দিছোঁ মহাদেৱক স্থাপন কৰি তাতে ধূপ চাকি জ্বলাই আমি গাঁৱৰ সমূহ যুৱক যুৱতী আমি ইয়াত এনেকৈ প্ৰতি বছৰে পালন কৰোঁ এইভাৱে সুন্দৰভাৱে আমি পালন কৰিছোঁ ধন্যবাদ দাদা ৰাতিলৈ কিবা অনুষ্ঠান ৰাতি ভাগত আমাৰ ডেকাসকলৰ মাজত নাগৰা নাম হ'ব ইমান গতিকে আপোনালোকে জানিব পাৰিলে প্ৰত্যেক বছৰে আমাৰ গাঁৱত সুন্দৰভাৱে এনেদৰেই শিৱৰাত্ৰি অনুষ্ঠিত কৰা হৈছে তো ৰাতিলৈও আছে আমাৰ নাম পাৰ্টি যুৱকসকলে গাব তো অনুষ্ঠান এনেদৰে অব্যাহত থাকিব তো গাইজ ইয়াৰ পৰাই ভিডিঅ'টো মই শেষ কৰিছোঁ আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ গাঁৱৰ শিৱৰাত্ৰি অনুষ্ঠান আপোনালোকক দেখুৱালোঁ গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব গতিকে আজিলৈ বাই বাই